এইটো বস্তু গভৰ্ণমেণ্টৰ একদম গভৰ্ণমেণ্টৰ বস্তু 1 টাকাও ল'ব নালাগে কাকো দিব নালাগে সরকার একটা ঘর দিছে মোদি এই ঘরের টেহারা ক্লিয়ার টেহারা আমার পাইবে নাকছি না যখন টেহারা পাইনি তখন কয় বলে একাউন্টত টেহা ঢুকবো ক্লিয়ার না পেলে পুলিশ আসবো অফিসার আসবো এলা বন্ধ কেউ নাই তখন কেউ সুদের পর টেহা নিছে আপনার ভালো হয়েছে নাকি ভালো হয়েছে কিমান লৈছে 6000 টাকা কি কয় আমি কারো পৰা পইচা লোৱা নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ নামত ধন সংগ্ৰহ হিতাধিকাৰীৰ ৰোষত পৰি অপদস্থ হল গ্ৰাম ৰোজগাৰ সহায়ক মানকাছৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত কুচনিমাৰী জোৰডাঙা গাঁও পঞ্চায়তত দীৰ্ঘদিন ধৰি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক জালিয়াতি লুণ্ঠন সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে তো আপনার ঘর বাবুর টাকা লইছে নাকি হ্যাঁ লৈছে মানকাছৰ ব্লকৰ হ্যাঁ লৈছে আহমেদ আহমেদ কি কৰে আহমেদ আমি তো জানি না বাটপারি করে হ্যাঁ জিআরএস হ্যাঁ কিমান টাকা লইছে 7000 লৈছে মানকাছৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কৰ্মচাৰী পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে এই অভিযোগ ৰাইজৰ উন্নয়ন খণ্ডটোৰ বিষয়া কৰ্মচাৰীৰ এনে লুণ্ঠন ৰাজত অতিষ্ঠ হৈ আজি প্ৰতিবাদ সাব্যস্ত কৰে 2 শতাধিক হিতাধিকাৰীয়ে হিতাধিকাৰীসকলৰ অভিযোগ গ্ৰাম ৰোজগাৰ সহায়ক আহমেদ হুছেইনে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ ধন হিতাধিকাৰীক উঠাই দিয়াৰ নামত 8,000ৰ পৰা 10,000 টকা পৰ্যন্ত লোৱাৰ পাছতো 2 শতাধিক হিতাধিকাৰীয়ে সম্পূৰ্ণ ধন আজিপতি লাভ কৰা নাই ইপিনে গ্ৰাম ৰোজগাৰ সহায়ক আহমেদ হুছেইনে ৰাইজৰ এই অভিযোগ একেমুখে নস্যাৎ কৰে মন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰা আপুনি টকা লৈছে না আমি কারো পৰা লোৱা নাই আমি এক পয়সা কারো পৰা লোৱা নাই 5,000 10,000 টাকা নাই নাই মিছা কথা আমি লোৱা নাই কিছুমানৰ আমি কারো পৰা আমি এক পয়সা কারো পৰা লোৱা নাই আমি কারো পৰা পয়সা লোৱা নাই 8,500 টাকা আনিছে লৈছে 8,500 টাকা না তো টাকা তুলি দেয় না ফার্স্ট কিস্তিও দেয় না সেকেন্ড কিস্তিও দেয় না এই আহমেদ লইছে ব্যুরো রিপোর্ট নিউজ নাও।